ও তোমার ফোন আইছে কোনে ফোন কৰিছে তুমি ফোনটো ৰিচিভ কৰাচোন হ্যালো হেল্ল' মেম গুড মৰ্ণিং প্ৰাইম হোটেলৰ পৰা সঞ্জয় মই কি ৰিতুল ছাৰৰ লগত কথা ক'ব পাৰিম হোটেলৰ পৰা হয় মেম প্ৰাইম হোটেল স্যার আপনি নম্বরটা ক'ত পালে হয় মেম কিছুদিন আগত ৰিতুল ছাৰে মন্দিৰা মেমৰ লগত 14 ফেব্ৰুৱাৰী 2:13 চেকিং কৰিছিল ও এইটো নম্বর চেকিং করা হয়েছে হয় মেম মই কি ৰিতুল ছাৰৰ লগত কথা ক'ব পাৰিম কেউতো এতে নাই যি ক'ব লগা আছে মোকে কওক মেম তেওঁৰ মানি বেগটো ইয়াতে পৰি আছিল ৰুম পৰিষ্কাৰ কৰাৰ সময়ত কৰ্মচাৰীৰ পৰা পোৱা গৈছে সেইকাৰণে কথাটো জনাব লাগিব অনুগ্ৰহ কৰি জনাব যাতে পিছত আহি বস্তুটো লৈ যায় আচ্ছা ঠিক আছে আৰু মই তে পাৰিলে কৈ দিম কাৰ ফোন আহিছে এক মিনিট নহয় কোম্পানীৰ পৰা ফোন আহিছে তেওঁ কি 14 ফেব্ৰুৱাৰী চেকিং কৰিছে হয় মেম আচ্ছা বাৰু মই তে কৈ দিম থেংক ইউ মেম স্যার চেকআউট কেতিয়া আছিল ঠিক 4:05 চেক আউট কৰা হৈছে আচ্ছা বাৰু ঠিক আছে হয় মেম অনুগ্ৰহ কৰি তেওঁক এবাৰ কওক যাতে মানি বেগটো আহি লৈ যায় তোমাৰ মানি বেগটো ক'ত আচ্ছা মোৰ মানি পাৰ্চটো চোন বিছনাৰ তলতে আছে এইটো মানি বেগটো তোমাৰ নহয় মোৰ মানি পাৰ্চটো পুৰণা হৈ গ'ল সেইটো কাৰণে পেলাই দিলোঁ তোমাৰ আইডি কাৰ্ডটো ক'ত এইটো এই অফিচৰ লকাৰত ৰাখি থৈ দিছোঁ তোমাৰ যে এটিএম কাৰ্ডটো আছে বেংকৰ ক'ত আৰে এটিএম কাৰ্ড দি তুমি কি কৰিবা আৰে কিবা না কিবাটো থাকিব আকৌ পুৰণা বস্তু ধৰা আছে নেকি আৰে কাৰ্ডখনটো আলমাৰীত ৰখা আছে না ৰাতি 2টাত তুমি ক'ত গৈছিলা কেতিয়া 14 ফেব্ৰুৱাৰী 14 ফেব্ৰুৱাৰী সেইদিনাখন অফিচতে বহুত ৰাতিলৈকে কাম আছিল আৰু এটা কথা জানানে ৰাতি ভাতটো তাতে খালোঁ আৰু আচ্ছা ৰাতি টিকেটটো দেখোন ঘূৰাই আনিলা একচুৱেলি কি জানা তুমি যিটো বনাই পঠাইছিলা একদম মোৰ পচন্দ হোৱা নাই সেইটো কাৰণে কেণ্টিনতে খালোঁ আৰু অফিচৰ বাহিৰত আছিলা না ভিতৰত আছিলা আৰে ভাই অফিচৰ ভিতৰতে আছিলোঁ ৰাতিখন মই ক'ত যাম তুমি কি কালি আজি হোটেলত গৈছিলা নেকি আৰে ভাই মই এই ৰাতিখন হোটেলত কিয় যাম মোৰ বন্ধু এজনে তোমাক দেখা পাইছে সেইদিনাখন ৰাতি পংকজ যে মোৰ বন্ধুটো তাকে দি মানে গাড়ীখন দি পঠাইছে আৰে তোমাকে দেখা পাইছে আৰে মোক ক'ৰ পৰা দেখা পাব আচ্ছা মন্দিৰা কোন আচ্ছা তুমি যে মোক যে প্ৰশ্ন যে কৰি আছা বেপাৰটো কি আচ্ছা মই সব গম পাইছো তুমি ক'ত গৈছিলা কোন ছোৱালীৰ লগত গৈছিলা মই কি জানো তুমি নাজানিলে কোনে জানিব আৰে তুমি কি ক'ব খুজিছা মইতো কোনো ছোৱালীৰ লগত যোৱা নাই মই কি তোমাৰ লগত ঠাট্টা কৰি থকা বুলি ভাবিছা নেকি 14 ফেব্ৰুৱাৰী ৰাতি 2টা বজাত তোমাৰ চেকিং হৈছিল আৰু 4টা বজাত চেক আউট হৈছিল তাতে মানি বেগটো পেলাই থৈ আহিলা আচ্ছা আচলতে তুমি যে সেই বনাই কৈ আছা আচলতে হৈছে কি মই কি বনাই কৈ আছো হোটেলৰ পৰা ফোন আহিছিল তাতে তুমি মানি বেগটো পেলাই থৈ আহিছা যোৱা তোমাৰ মানি বেগটো লৈ আহা গৈ আৰে অনামিকা শুনা মই ক'তো যোৱা নাই আৰে মই অফিচতে আছিলোঁ ক'তো যোৱা নাছিলো মই মানি বেগটো উৰি গৈছিল নেকি তাতে আৰে আচলতে মই বুজি পোৱা নাই হৈছে কি এতিয়া কিয় জানিবা আচ্ছা হোটেলৰ পৰা কি আকৌ ফোন আহিছিল তুমিতো হোটেলত মন্দিৰত ভুৱা নাম ব্যৱহাৰ কৰিছিল আৰে মই কোনো ভুৱা নাম ইউজ কৰা নাই কোনোবাই হয়তো চক্ৰান্ত কৰিছে সিহঁতে তোমাৰ নম্বৰ লৈ মজা কৰি আছে ৰবা মই মাক মাতি আছো সেই বিষয়লৈ আলোচনা কৰিম আৰে তুমি কথাই খালি তোমাৰ মাক মাতিবা আৰে হোটেলৰ মানুহটোক মোৰ লগত কথা পাতাই দিয়া হয়তো কোনোবাই কিজানি মোৰ লগত চিটিং বাজি কৰি আছে হেল্ল' ছাৰ মই যে অলপ আগত আপোনাৰ লগত কথা পাতিছিলোঁ ৰিতুলৰ পাছটো আপোনালোকৰ হোটেলত পৰি আহিছিল মই আপোনালোকৰ চিচি কেমেৰা ফুটেজ পাম নেকি ৰিতুলৰ মেম আমাৰ হোটেলৰ কিছুমান নিয়ম আছে আমি আপোনাক ফুটেজ দিব নোৱাৰিম তেতিয়াহ'লেতো আইডিখন জমা দিছিলে প্লিজ ছাৰ আইডিখন পঠাই দিয়ক নাই মেম মই আপোনাৰ লগত কোনো কাষ্টমাৰৰ পাৰ্চনেল ডিটেইলছ শ্বেয়াৰ কৰিব নোৱাৰিম গতিকে আমাক ক্ষমা কৰিব হেল্ল' ছাৰ হয় মই কাষ্টমাৰে নিজে কৈছোঁ একচুৱেলি আপুনি দি দিব পাৰে একচুৱেলি মই আপোনালোকৰ সেইদিনাখন কাষ্টমাৰ নাছিলোঁ মোৰ নামটো কোনোবাই মিছ ইউজ কৰিছে হয়তো কোনোবাই মোৰ নাম্বাৰটোও ব্যৱহাৰ কৰিছে প্লিজ আপুনি দি দিব পাৰে মই একোৱেই বুজা নাই আপুনি মোক কি বুজাব খুজি আছে আৰে ভাই মই আপোনালোকৰ হোটেলত মই যোৱাই নাই কেনেকৈ মোৰ নাম্বাৰটো আপোনালোকক দিম এইটো চাগে কোনোবাই ভুলতে মোৰ নাম্বাৰটো দি দিছে এইটো হ'ব পাৰে হয়তো কাৰোবাৰ লগত ভুল হৈছে সেইটোৱে মই আপোনাক কৈ আছিলোঁ এইটো
ঠিক আছে ছাৰ তেতিয়াহ'লে যাৰ মানি বেগ সি আহি লৈ যাব ঠিক আছে বাৰু ঠিক আছে ছাৰ থেংক ইউ ছাৰ থেংক ইউ ছাৰ হ'ল এতিয়া প্ৰমাণ ক'ত হ'ল প্ৰমাণ তুমি হোটেলত যাওঁতে তুমি কোৱা নাই এতিয়া কি ক'লে কি ক'লে চবচোন তুমিয়ে ক'লা তে কি মই কৈছোঁ নহ'লে কোনে ক'লে তুমি দেখোন তাতে যোৱা নাই বুলি ক'লা সেইটোৱে কৈছে আৰে এতিয়াচোন হোটেলৰ পৰা একো প্ৰমাণ দিব নোৱাৰিলে তেতিয়াহ'লে মই কি কৰিম তুমিতো আগৰ পৰাই জানা সি একো প্ৰমাণ নিদিয়ে তুমি কি সেইখিনিও মোক বিশ্বাস নকৰা হোটেলত কোনে মোৰ নাম্বাৰটো বা দিলে না কি তুমি 14 ফেব্ৰুৱাৰী পালন কৰিবলৈ হোটেলত বেয়া চলি লৈ গৈছিলা আৰে তুমি কাক গালি দি আছা মই সেইদিনাখন ক'তো মই যোৱাই নাই আৰু কি তোমাক কিবা ক'ব লগা আছে আৰে সেইটোৱেইতো কথা মই যিহেতু ক'তো যোৱাই নাই তুমি যদি বিশ্বাস নকৰা মোৰ অফিচৰ কোনোবা ষ্টাফক কল কৰা মই কাক ফোন মাৰিম তোমাৰ অফিচৰ ষ্টাফক তুমি যাকে ইচ্ছা তাকে ফোন কৰা আচ্ছা ৰবা তুমি তোমাৰ অফিচৰ ষ্টাফ হয়নে হেল্ল' এইটো ক'ত আছে তাক দিয়াচোন মোৰ লগত অলপ কথা আছে ঠিক আছে কাক বিশ্বাস কৰিম তোমাৰ ষ্টাফ এটা তোমাৰ নিচিনাই আৰে অনামিকা বিশ্বাস কৰা মই ক'তো যোৱা নাছিলোঁ তুমি এনেকুৱা চাই আছা যে মোৰ ফালে আৰু কিমান মিছা কথা ক'বা আৰে মই মিছা কথা কোৱা নাই এতিয়া কি মিছা নহয় তোমাৰ পাৰ্চ হেৰাইছা তোমাৰ খোৱা টিফিন খাবলৈ পাহৰিছা আকৌ নম্বৰ হোটেলত আছে এতিয়া কি মিছা নহয় আৰে মই মিছা কোৱা নাই কি আৰে তইতো মোক এতিয়া সঁচা কথাই কোৱা নাই আৰে অনামিকা তুমি মোক এইটো কি ভাষাৰে কথা কৈছা মই তোৰ লগত এনেকুৱা কথাই ক'ম তই মিছা কবি আৰু তই পূজা কৰিম মানে তুমি বেলেগৰ ওপৰত ইমান বিশ্বাস আৰু মোৰ ওপৰত অলপো তোমাৰ বিশ্বাস নাই বিশ্বাস কৰিবলগীয়া বাকী আছে কিবা যোৱা তোমাৰ মানি পাৰ্চটো লৈ আহা আৰে হোটেলত মোৰ মানি পাৰ্চ নাই তেতিয়াহ'লে তোমাৰ মানি বেগ ক'ত হেৰাইছে তাৰ পৰাই লৈ আহা আৰে 15 তাৰিখে মই নতুন মানি পাৰ্চ কিনিছোঁ পুৰণাটো মই পেলাই দিছোঁ আজি হ'ল 18 তাৰিখ আজি 3 দিন হৈ গ'ল তাতে কি গ'লে কি মই মানি পাৰ্চটো পাম খুব ভাল হৈছে মই ঘৰৰ পৰিয়ালৰ মানুহক ফোন মাৰিম আৰে প্লিজ পৰিয়ালৰ মানুহক একো ক'ব নালাগে তুমি বেলেগ ছোৱালীলৈ হোটেলত যাবা আৰু কি তোমাক মই একো নকওঁ কোৱা হ'ব কৈ দিয়া হেল্ল' মা তুমি ক'ত আছা অলপ সোনকালে আমাৰ ঘৰত আহা শুনা এই বিষয়টো আমাৰ দুজনৰ মাজতেই ৰাখিব লাগিছিল এনেই তুমি মিছামিছি ঘৰৰ পৰিয়ালক কৈ আছা তুমি কি এতিয়া মোৰ লগত হোটেলত যাবা যাম সকলোকে লৈ যাম তোমাৰ পৰিয়ালৰ সকলোকে লৈ আহিম তুমি কি ভাবি আছা যে তুমি মোৰ লগত কি কৰি আছা মোকতো তুমি মানহানি কৰি আছা যে পৰিয়ালৰ সকলো আহিব ইয়াতে তুমি মানহানিৰে যোগ্য তুমি ছোৱালী লৈ হোটেলত আছা অ'কে আজি সকলোকে আহিব দিয়া তুমি বুজি পোৱা নাই এতিয়া তেওঁলোকে মোৰ সম্পৰ্কে কি বুলি ভাবিব হেল্ল' মেম আচলতে আমি বহুত দুখিত আমাৰ এটা ভুল হৈছে আচলতে মেম মই 7 জেগাত 7 ডাল কৰিছোঁ আৰু কলটো আপোনাৰ তাতে গৈছে এইমাত্ৰ ইটো ছাৰৰ পৰা কল এটা আহিছিল আৰু আমি বিষয়টো নিশ্চিত কৰিছোঁ মই আপোনাৰ ওচৰত আন্তৰিকভাৱে ক্ষমা খুজিছোঁ প্লিজ মেম হেল্ল' কি হ'ল ভুল নম্বৰতে ফোন কৰিছিলে না ই হ'ব মোৰ ভুল হৈ গ'ল হ'ব আজিৰ পৰা তুমি মোৰ পৰা দূৰত থাকিবা প্লিজ মোৰ ভুল হৈ গ'ল মোৰ কথা শুনা না প্লিজ শুনা না প্লিজ আচ্ছা মই ডিউটি যাওঁ দেখিয়া ৰবা কিবা ক'বা আজি না অলপ কষ্ট কৰি বাছত গুচিছোঁ বাছত মানে ঘৰত নিজৰ গাড়ী আছে তাতে আকৌ বাছত কিয় যাওঁ নিজৰ গাড়ী মানে এইখন তোমাৰ গাড়ী এইখন মোক দেউতাই মোৰ সুবিধাৰ বাবে দিছে কাৰণ যাতে মোৰ কষ্ট নহওক বুলি কিন্তু তুমিয়ে ইউজ কৰি আছা মই ইউজ কৰিবই নাপাওঁ চোৱা আজি গাড়ীখন নিব কোনো দৰকাৰ নাই মোৰ ফ্ৰেণ্ডগিলা আহিব সিহঁতৰ লগত মই ফুৰিব যাম মোৰ গাড়ীৰ কাম আছে হ'ব বাৰু ঠিক আছে কিন্তু কথাটো তেনেকুৱা নকৈ ভালকৈওতো ক'ব পাৰিলা হয় না আচ্ছা এটা কাম কৰিলে কি হয় তোমাৰ ফ্ৰেণ্ডছৰ ঘৰত তোমাক নমাই থৈ মই অফিচলৈ গুচি যাওঁ তাৰ কোনো প্ৰয়োজন নাই মই অকলে অকলে যাব পাৰিম ক'বতো নোৱাৰি ফ্ৰেণ্ডগিলা ক'ৰবাত ক'ৰবাত যাবও পাৰে তুমি তোমাৰ মতে যোৱা মই মোৰ মতে যাওঁ যৌতুকত লোৱা গাড়ী আকৌ নিজৰ বুলি ভাবে লাজো নালাগে তহঁতে ওলালি ঠিক আছে মই ওলাইছোঁ দাদা চন্দ্ৰপুৰ যোৱা বাছখন কেতিয়া আহিব দাদা বাছখনটো গ'ল ন আকৌ কেতিয়া আহিব আৰু 1 ঘণ্টামান পিছত আহিব 1 ঘণ্টামান পিছত
দাদা অলপ চন্দ্ৰপুৰলৈ লিফ্ট দিব নেকি? এতিয়া নাযাওঁ, মোৰ কাম আছে ইয়াতে। দৰকাৰে পইচা মই অলপ বঢ়াই দিম। নাযাওঁ, লিখি দিব লাগিব নেকি? ছাৰ, মই অলপ জামত ফাঁচি আছোঁ ছাৰ। হয় ছাৰ, তেনেকুৱা নকৰিব ছাৰ। ছাৰ তেনেকুৱা নকৰিব, নহ'লে মোৰ বহুত প্ৰব্লেম হৈ যাব ছাৰ। হয় ফোনটো কাটি কাটি গৈছে, কি কৰোঁ এতিয়া উপায় নাই। ৰিক্সাও এটা নাপাওঁ, এই টমটমখনতে যাব লাগিব। দাদা অলপ জলদি চলাব হা, মানে মোৰ দেৰি হ'ল। ৰ'বাচোন ৰ'বা, গাড়ী চাবিটো লৈ যোৱা। তোমাৰ গাড়ীৰ চাবিটো তোমাৰ লগতে ৰাখা, তোমাৰ য'ত মন যায় তাতে যাবা। নহয়, মই কৈছোঁ গাড়ী চাবিটো তোমাৰ লগতে ৰাখিছোঁ। মানেটো হ'ল মোতকৈ গাড়ীৰ প্ৰয়োজন তোমাৰহে বেছি। যোৱাকালিচোন তুমি বেলেগকে ক'লা, আৰু ক'লা যে তোমাৰ সুখৰ বাবেহে তোমাৰ দেউতাই তোমাৰ গাড়ীখন দিছে। আজি হঠাৎ তেনেকৈ ক'লা যে? আচলতে তোমাক কালি বাছ ষ্টেণ্ডত দেখিলোঁ, তুমি গাড়ী পোৱা নাছিলা। তুমি কিমানতে লিফ্ট খুজিছিলা, কিন্তু তোমাক কোনেও লিফ্ট নিদিল। তাকে দেখি মোৰ দুখ লাগিল। গাড়ীখনটো দেউতাই দুইজনকে দিছে না, তুমি ইউজ কৰা আৰু মই ইউজ কৰা। যাৰ প্ৰয়োজন কিয় চলাবা, প্লিজ লোৱা। বুজি পালোঁ, তুমি তোমাৰ ভুলটো বুজি পাইছা, বাট চৰি, মই তোমাৰ দেউতাই দিয়া গাড়ীখন আৰু ব্যৱহাৰ কৰিব নোৱাৰিম। কিন্তু কিয়? মোৰ ভুলটো মই বুজি পাইছোঁ। আই এম চৰি। ভুলটো তোমাৰ হোৱা নাই, ভুলটো একচুৱেলি মোৰহে হৈছে। আমাৰ বিয়াৰ সময়ত এই গাড়ীখন কোনো পধ্যে লোৱাটো উচিত হোৱা নাই। মই বুজি পাইছোঁ, যোৱাকালি তুমি মোৰ কথাত বহুত কষ্ট পাইছা। আচলতে মই কষ্ট পোৱা নাই, কিন্তু মোৰ আত্মসন্মানত লাগিছে। কাৰণ তোমাৰ দেউতাই দিয়া গাড়ীখন যদি মই ইউজ নকৰিলোঁ হয়, তুমি ইমান কথা ক'বলৈ মোক সাহস নাপালা। আচলতে কি জানা, শহুৰৰ ঘৰৰ সম্পত্তি লৈ কোনেও গৰ্ব কৰিব নালাগে, নহ'লে নিজৰ পত্নীৰ ওচৰত গোলাম হ'ব লাগে। প্লিজ তেনেকৈ নক'বা। তোমাক সৰু কৰাৰ বাবে তোমাক মই একো কৰা নাই, খালি চোৱা অনামিকা, গাড়ীখন তোমাৰ দেউতাই তোমাৰ সুখৰ বাবেহে দিছে, মই ইউজ কৰিব নিবিচাৰোঁ। কাৰণ এইখন যৌতুকত পোৱা গাড়ী। মোৰ মা দেউতাই কেতিয়াও শিকোৱা নাই যৌতুক লোৱাটো, কিন্তু তোমাৰ দেউতাই জোৰ জবস্তি দিয়াৰ কাৰণেহে ল'ব লগা বাধ্য হ'ল। চোৱা, তোমাৰ দেউতাই বহুত কষ্ট কৰি তোমাক ডাঙৰ কৰিছে, তোমাক শিক্ষিত বনাইছে, আৰু তুমি তোমাৰ দেউতাৰ বহুত মৰমৰ ছোৱালী, আৰু সেই মৰমৰ ছোৱালীজনীয়ে মোৰ লগত বিয়া দিছে আৰু গাড়ীখন দিছে। সেই সুখ তোমাৰ লগতে ৰাখা। ওপৰৱালাই যদি কেতিয়াবা আশীৰ্বাদ কৰে গাড়ী কিনিবলৈ মোক, তেতিয়াহে মই গাড়ী চলাম। যাওঁ, অফিচলৈ দেৰি হ'লে।